তো হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি পানী দেখুৱাবলৈ আছোঁ। বহুত মানে ইয়াত বৰষুণ দিয়াৰ ফলত আজি বহুত পানী হৈছে, বহুত বেছিয়ে পানী হৈছে। এইফালে মোৰ পিছফালে দেখিব পাৰে পানী কেৱল পানীয়ে। মানে মাছো মাৰিছে, বহুত বৰালি মাছ মাৰিছে, কিবা কিবি সৰু বহুত পুঠি মাছ মাৰিছে। মানে বহুত ধৰণৰ মাছ মাৰিছে। তো মোৰ পিছফালে দেখিব পাৰে, মোৰ পিছফালে দেখিব পাৰে বহুত বেছিয়ে পানী হৈছে বৰষুণ দিয়াৰ ফলত। তো চাই থাকক, মই আগলৈ আৰু ভাল দেখুৱাব পানী চেষ্টা কৰি আছোঁ। তো চাই থাকক। তো আমি এনেকৈ গৈ আছোঁ আগলৈ অলপমান, আপোনালোকে চাই থাককচোন বলকচোন। তো আগত অলপমান পানী আছে, মানে পানী অলপমান নহয় বহুত বেছি হৈ গৈছে পানী, মানে বৰষুণ দিয়াৰ ফলত। তো আপোনালোকক দেখুওৱা অলপমান চেষ্টা কৰি আছোঁ কেনেকুৱা বাৰু কেনেকুৱা পানী আপোনালোকে চাই থাকক। বৰষুণ দিয়াৰ ফলত মানে পানী হৈ গৈছে আৰু এইবোৰ চাব পাৰে। এই সৰু ল'ৰাটো বিড়ি খাই আছে। ধূমপান কৰাটো যি একদম মানে নিষেধ, সেইটোৱে বুজি পোৱা নাই। ধূমপান কৰি আছে, মানে ধূমপান কৰিলে কি হয়, মানে ধৰ লাষ্টিংটো মানে 1/2% হৈ যায় আৰু। ধৰ কোনোবাই যদি 5 বছৰ জীয়াই থাকিব লাগিছিল, মানে 2.5 বছৰ জীয়াই থাকিব আৰু, মানে ধূমপান কৰি আছে। সেই ল'ৰাটোক মই বুজি আছোঁ ধূমপান নকৰিব। তো আপোনালোকেও নকৰিব কোনে ধূমপান। ধূমপানটো ভাল বস্তু নহয়, যিকোনো নিচাই নাখাব আৰু। এই ল'ৰাটো কৰিছে আৰু ইয়াক বুজাব লাগিব আৰু, এই ধূমপানটো মানে নাখা কৰিব লাগিব আৰু। তো আপোনালোকে চাই থাকক, এইবোৰ বহুত পানী আছে ইয়াত। তো ক'ৰবাত মাছ আছে নেকি, আমি সেইটো চাবলৈ বিচাৰিছোঁ। তো মাছ যিটো ক'ৰবাত আছে আপোনালোকক পুলিচ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মাছ বৰ্তমান পোৱা নাই, আৰু যদিহে পাওঁ আপোনালোকক পুলিচ দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক বলকটো। তো আগলৈ এনেই ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। একদম নতুনকৈ খুলিছোঁ। আগলৈ ইণ্টাৰেষ্টিং এনেই ব্লগ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আৰু এটা লাইক কৰিব, আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰক। পানীৰ কথা মানে বহুত জেগাত পানী হৈ গৈছে। তো আপোনালোকক পানীয়ে দেখুৱাই আছোঁ আজি। তো এইবোৰ আপোনালোকে চাব পাৰে, একদম ইয়াৰ পৰা আগলৈ একদম মানে একদম পানী কেৱল পানীয়ে আৰু। মানে আগত দেখাবলৈ পাইছে আপোনালোকে ইয়াত মানে পানীত মাছ মাৰিবলৈ মানে ব্যৱস্থা কৰি থকা হৈছে, মানে মাছ মাৰিব আৰু। তো ৰাতি হ'লে আৰু বহুতে মানে লাইটৰ পোহৰ ল'ব, মানে যাক যি আছে মানে পোহৰ লৈ আহিব আৰু ইয়াত মাছ মাৰিব। ৰাতি মানে মাছবিলাক ওপৰত উঠি আহেতো পানীত, মানে এইবোৰ পানী আপোনালোকে চাব পাৰে। আমি পানী দি গৈ আছোঁ এইবোৰ। তো আগত ইয়াত বহুত পানী, বহুত বেছি পানী আছে। এইবোৰ পানীত মানে ফাল্টু কৰিছে আৰু। ইয়াত পানীত মানে মাছ নাই, বৰষুণৰ পানী হৈছে আৰু ইয়াত মাছ বুলি দেখুৱাই দিছে। সেইটো নহয় বাৰু, আপোনালোকে আগত চাব পাৰে বহুত ইয়াত মাছ মৰা প্ৰচেছ চলি আছে, মানে বহুত ধৰণৰ মাছ মৰা প্ৰচেছ চলি আছে। আপোনালোকক বাৰু আগত যি পাওঁ মই দেখুৱাই আছোঁ। তো ইহঁতেও মাছ মাৰিবলৈ প্ৰচেছটো আৰু ৰাতি চাইছে আৰু, ৰাতি কোনপিনে মাছ মাৰিলে ভাল হ'ব সেইটো চাই লৈছে আৰু। ৰাতি মাৰিব ইহঁতে, দিনত নামাৰে। ইহঁতে মানে ৰাতি চুৰ আৰু। তো আমাৰ ইয়াত মানে এনেকৈ মাছ মৰা হয়। এইখন লাঙি বুলি কয়, এইখন ইয়াত চাব পাৰে। ইয়াত মানে জালনিৰ দৰে এইখন ইয়াত জালনিৰ দৰে। ইয়াত মানে মাছটো যেতিয়া সোমাই যায় ইয়াত ওলাব নোৱাৰে আৰু। ইয়াত এনেকৈ একদম আগলৈকে লাগে দিয়া হৈছে এনেকৈ। তো এতিয়া ইপিনে মাছ আহিলেও সোমাব, ইপিনে মাছ আহিলেও সোমাব, মানে যোনপিনৰ পৰা মাছ নাহে আৰু। ইয়াত এনেকৈ জানি চাই আৰু ধুনীয়াকৈ এইবোৰ চাব পাৰে। মাছ মৰা প্ৰচেছ ধুনীয়াকৈ। এইটো লাঙি বুলি কয় দেই। এইটো মাছ লাগিছে, এইটো লাগিছে চাব পাৰে। এইটো বেং লাগিছে এইটো। যি নহওক মানে সাপ যি নাহক মানে ইয়াত লাগিবই আৰু। এনেকৈ ধুনীয়াকৈ জানি চাৱা হয়। পাতি থৈ দিয়াৰ পিছত ধুনীয়াকৈ ইয়াত পাতি দিয়া হৈছে, মানে কিবা জাগাত মানে কিবা আছে যদিও চাফা কৰি দিয়া হৈছে। তো এইবোৰ গৰুবোৰ ইয়াত মানে দিয়া হৈছে ধুনীয়াকৈ। মানে এইবোৰ চাৰিওপিনে পানী হৈ গৈছে। তো এইবোৰ চাব পাৰে, চাৰিওপিনে মানে পানী হৈ গৈছে আৰু। এইবোৰ চাৰিওপিনে পানী হৈ গৈছে। তো ইয়াত গৰুবোৰ বহি থাকে, মানে ওপৰৰ জেগাত আহি আছে। এইখিনি মানে ওপৰত ঠাই আছেতো এইখিনি। তো ধুনীয়াকৈ ইয়াত খাই আছে আৰু গৰুবিলাকে। তো ইহঁতে যাই আছে আগত দেখি। ক'ত বা যায় ভাইটি, ক'ত যাওঁ? তো ইয়াত এটা একদম মানে ধুনীয়া পুখুৰীৰ দৰে এইটো চাব পাৰে। মানে ইপাৰৰ পৰা সিপাৰলৈকে মানে বহুত দূৰলৈকে আছে। তো ইয়াত মানে বহুত পানী হৈ যাব। তেতিয়া পানীবিলাকতো হৈ পেলাই শুকাই যাব না, পানীবিলাকতো চিৰদিন নাথাকে না। তো যেতিয়া শুকাই যাব ইয়াত মানে এইবোৰ খালবোৰ মানে মাছ বহুত পৰিমাণে দেখা যায়। তো ইয়াত ডাঙৰ মাছ বহুত। এইপিনে চাব পাৰে আপোনালোকে। তো ইয়াত যেতিয়া মানে পানী মাখা শুকাই যাব, এতিয়াতো নতুনকৈ আহিছে, এতিয়াও পোৱা যাব। আৰু যেতিয়া মানে পানীটো শুকাই যাব তেতিয়া এইবোৰ সিঁচিব। মানে ইয়াৰ পানীটো একদম মানে মিচিঙেদি লগাই ইয়াৰ পানীটো মানে নোহোৱা কৰিব। তো তেতিয়া মানে মাছবিলাক ওপৰতে ওলাই আহিব, তেতিয়া মাছবিলাক ধৰিব। তো তেতিয়া সেনেকৈ বহুত মানে মাছ পোৱা যায়। তো এইবোৰ চাব পাৰে গোটেই পানী আৰু। আপোনালোকক বাৰু আগত ক'ৰবাত মাছ পায় নেকি সেইটো দেখাবৰ চেষ্টা কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকক। তো দোষটো এটা ডাঙৰ কথা দেখা পালোঁ, মানে আমি পথাৰেদি মাছ চাব হৈ থাকোঁতে। তো আপোনালোকে দেখিছেনে এই ছাগলৰ চানা এই এটা, আৰু আপোনালোকে সেই পিনি এটা দেখিব লাগিছে। তো যোনেৰে মানে এই ছাগলটো আছিল, মানে বৰষুণ এদিন বহুত দি আছে না, বহুতকৈ বেছিকৈ বৰষুণ দি আছে। মানে তেতিয়া মানে কি হ'ল, ইয়াত মানে পথাৰতে আছিল যেতিয়া বৰষুণ দিলে। তো মালিকেও তেনেকুৱা খবৰ লোৱা নাই বা ক'ত আছিল গম পোৱা নাছিল। তেতিয়া কি হ'ল, মানে ঠাণ্ডাতে ইয়াত বৰষুণত ভিজি টিকি মানে বৰষুণতে মৰি গ'ল ইয়াত মানে এনেকুৱা মানে।
তো এইবোৰ চাব পাৰে আপোনালোকে ইয়াত মানে বহুত পানী আহি আছে এইবোৰ তো ইয়াত মানে 4 দিন 3 দিন আগত মানে ইয়াত পানীয়ে নাছিলে তো ইয়াত মানে বহুত পানী হৈ গ'ল তো ইয়াতে পানী দি আহি আছে এনেকৈ তো সিপিনে দি আহিলে মানে এনেকৈ মানে এতিয়া আমি আগলৈ যাম আৰু তো দোস্ত মানে আমি বহুতখিনি ঘূৰি আমাৰ মানে ভাগৰ লাগি গ'ল আমি মানে ইমান দূৰলৈকে আহিম বুলি ভবা নাছিলোঁ তো হাতে বহুত দূৰলৈ আহিলোঁ তো এই চব মানে বহুত মানে ইয়াৰ মানে ভাগৰ লাগিছে আৰু তো এইপিনে আছে তো আমি তিনিটা আহিছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখাব পাৰে বহুত মাছ মাৰি আছে তো দোস্ত আপোনালোকে দেখিব পাৰে মোৰ পিছফালে বহুত মানে মাছ মাৰি আছে তো বহুত দিনো আছে তো ইয়াতে মানে মাছ মাৰা চাই আছোঁ আৰু বহি আছোঁ তো মোৰ লগত আহিছে তো এতিয়া বহি আছে আৰু ইয়াতে মানে মাছ মাৰা চাই আছে আৰু আপোনালোকক চাই থাকক মই দেখুৱাই আছোঁ এই ভণ্টিকেইটা মানে মাছ নিবলৈ আহিছে মানে মাছ বহুত দেখা পাইছোঁ তো ইয়াত এনেকৈ বহুত মানে মাছ মাৰি থকা হৈছে ইয়াত তো মাছ আহিছে নে নাই সেইটো বাৰু নাজানো তো ইয়াত বাৰু পানী বহুত হৈছে দেই এই বৰষুণ দিয়াৰ ফলত মানে পানী বহুত হৈছে তো আপোনালোকে চাই থাকক মাছ উঠিছে নে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটাও উঠা নাই তো ইয়াত মানে বৰালি মাছ বুলি আছে ইয়াত মানে ৰাতি মানে উজান দিব চান্স আছে আৰু বৰালি মাছ তো ইয়াত মানে পানী বহুত হৈছেতো তো মাছ কোনোবাৰ পৰা ওলাই আহিছে তো মাছ কোনোবা পাইছে আমি দেখা পোৱা নাই আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ আৰু তো এইটো মানে চিমেণ্টৰ কাম কৰা মেচিন হয় এইটো চাব পাৰে আপোনালোকে তো ইয়াত মানে এইপিনেদি আপোনালোকে চাব পাৰে মই দেখুৱাব চেষ্টা কৰি আছোঁ তো এইপিনেদি মাল মাখান মানে ভৰাই দিয়ে তো ইয়াত মাৰা যায় মানে আপোনালোকে চাব পাৰিব তো চাওক এইটো মেচিনটো ইয়াত মানে মালটো ভৰাই দিয়ে উল্টাই দিয়ে মালটো ভৰাই দিয়ে আৰু ওলাই আহে তো ইয়াত মানে মছলা বনাব বিৰাট সুবিধা তো কোনোবাই যদি আপোনালোকে ডাঙৰ কাম কৰিছে তো এইটো মেচিন লৈ যাওক আৰু সোনকালে কামটো হৈ যাব তো অকণমান আগলৈ যোৱাৰ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক তো ইয়াত মানে পানী কেৱল পানী চাই থাকক আৰু তো ইয়াত পিছফালে যাব পাৰে তো বহুত মাছ মাৰি আছে এইপিনে বহুত মানে পানী আছে তো আগলৈ যোৱাৰ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক তো চাই থাককহে বলকটো একদম অকণমান স্কিপ নকৰিব নহ'লে ডাঙৰ মাছটো গুচি যাব তো এইবোৰ ইয়াত মানে মাছ মাৰা বহুত ধৰণৰ প্ৰচেছ চলাইছে তো এইবোৰ নাং মাছ মুখ মাৰিছে এইবোৰ চাব পাৰে তো ডাঙৰ মাছ আমি ইয়াত মানে কোনো দেখাই নাই এইবোৰ চাওকচোন আপোনালোকে একদম কাষৰ পৰা দেখুৱাই দিছে এইবোৰ চাওক একদম সৰু মাছ মানে তো এইবোৰ মাছো দেখি ভণ্টিবোৰ দেখিছে তো ইহঁতে মাৰিছে আৰু এইবোৰ মাছ সৰু মাছ ডাঙৰ মাছ মাৰিব লাগে ওজনৰ বল্লি মাছ আহি আছে তো সৰু মাছ মাৰি আছে 30 পাব তো সৰু মাছো ভাল লাগে আৰু লোকেল মাছটো তো এইখন এই বাইদেউটো জালটো জানিছে চাওকচোন তো ইয়াত মানে বহুত মানে মাছ থকা বুলি ভাবিছিলোঁ তো ইমান নাই আৰু মাছ আমি দেখাই নাই এতিয়ালৈকে এটা ডাঙৰ মাছ দেখা নাই পানী কেৱল পানীয়ে মাছ নাই তো এইবোৰ আগত দেখি চাওক একবাৰ মানে মানুহ মানে মাছ মাৰা লাইন লাগিছে আৰু বহুত বেছিয়ে মাছ মাৰা মানুহ আছে তো ইহঁতে এনেই আছে ইহঁতে মানে টাৰ্গেট লৈ আছে ৰাতি যাব আৰু আমাৰ এইটো সৰু এটা ডিভাইড দিয়ে ইয়াত মানে মাছ বহুত পোৱা যায় তো আমাৰ গাঁৱৰ মানুহমাখান ইয়াৰ এটা নাম থৈ দিছোঁ ডিমিলা নাম থৈ দিছোঁ ইয়াৰ তো কেনেকুৱা লাগিছে আপোনালোকৰ ডিমিলা নামটো এইটো তো আপোনালোকৰ যদি ভাল লাগিছে নামটো এটা কমেণ্ট কৰি জনাওকচোন তো ফাইনেলি মানে দোস্ত আমি এটা ৰাস্তাত আহি পালোঁ আৰু আকৌ ক'ৰবাত মাছ আছে নেকি চাবলৈ গৈ আছোঁ তো কোনোবাই মাছ মানে যদি আছে তো তাত আমি ভিডিঅ'টো শুৰু কৰি আছোঁ আপোনালোকে চাই থাকক মাছ মানে ডাঙৰ মাছ পোৱা মানে বহুত সম্ভাৱনা বেছি আছে তো সৰু মাছ হ'লে পাইছে আৰু ডাঙৰ মাছ নাপালে তো আপোনালোকে চাই থাকক মই পানী বাৰু দেখুৱালোঁ অলপ বেছি অকণমান দূৰত যায় অকণমান আৰু আপোনালোকক দেখুৱাই আছোঁ ক'ৰবাত মাছ পায় নেকি তো মোৰ পিছফালে দেখিব পাৰে এই খুলিটো ধুনীয়াকৈ মানে ইয়াত মাছ মাৰি আছে তো পানী বহুত হৈছেতো তো মাছ মাৰি আছে আৰু এইবোৰ তো পিছফালে চাই থাকক এইটো জানিছে তো মাছ উঠিছে নে নাই সেইটো বাৰু নাজানো তো কাষলৈকে যাব নোৱাৰোঁ বহুত পানী তো ইয়াৰ পৰা যি পাৰে চাওক আৰু তো হেল্ল' দোস্ত চাব পাৰে এই ভাইটিটো এটা মাছ মাৰিবলৈ গৈছিল মাছ পাইছে না কেনে মাছৰ গ্ৰুপ কেনে এই বৰষুণ দি দিছে মানে মাছ আহিছে নে নাই দৰকাৰ অলপমান মাছ পাইছে নে নাই কেইটামান পাইছে দেখি দিছোন অলপমান পাইছে অলপমান পাইছে আৰু ভালকৈ হয় না এইয়া ধুনীয়া মাছ লোকেল মাছ একদম এইয়া দে এনেকৈ মাছ মাৰি থাকি হা বৰষুণ দিলে ভাল পা না তো মই মানে ফাইনেলি ঘৰত আহি পালোঁ বহুত জেগা ঘূৰিলোঁ মানে এইটো মোৰ ল'ৰাটো এইটো হয় এইটো চাওক এইটো চাই আছে ইয়া কেমেৰা দেখি চাইছে না এইটো চা তো দোস্ত মই আপোনালোকক এটা ডাঙৰ বস্তু দেখিব লৈছোঁ এই মুৰ্গীটো দেখিছেনে এই মুৰ্গীটোৰ পোৱালি কিন্তু এইকেইটা নহয় দেই এইকেইটা হাঁহৰ পোৱালি হয় তো মুৰ্গীটো ভাবিছে যে এইকেইটা মোৰে পোৱালি হয় তো ডাঙৰ হ'লে এইটো বেলেগ হ'ব ইয়াতে মানে পানীত যায় মুৰ্গীটো মানে যাব নোৱাৰে যেতিয়া মানে পানীত যায় তেতিয়া মানে মুৰ্গীটো মানে পাৰৰ পৰা চাই থাকে আৰু মুৰ্গীটো ক'ত গ'ল তো নিজৰ বুলি ভাবিছে আৰু তো ডাঙৰ হ'লে গুচি যাব এইকেইটা মানে সমস্যা নহয় তো দোস্ত চাব পাৰে এইবোৰ আম লাগিছে আমাৰ গাছত মানে একদম আমাৰ ঘৰত দেই এইটো চাব পাৰে বহুত ডাঙৰ তো আমৰ কথা কওঁতে এটা কথা মনত পৰি গ'লহে
তো তাৰমানে এজন দাদাই মানে আমলকি লৈ গৈছিল বজাৰত তো দাদাজনে মানে আমলকি থকা সময়ত মানে কৈ আছিল লোক 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 মিঠা 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 তো এজন মানুহ আহিলে আহি পেলাই মানে ক'লে তো দাদা আমলকি আনিছ তো ক'লে আমলকি আনিছোঁ তো দাদা কি আম মিঠা না টেঙা তো দাদাজনে ক'লে মিঠা আম তো বহুত আছে গোটেই মিঠাই আম না বোলে মিঠাই গোটেই আম মিঠা মোৰ তো তেতিয়া দাদাজনে ক'লে ধেত তই বৰ বেয়া কথা নহয় মোক টেঙা আম লাগিছিলহে তো তেতিয়া দাদাজনে যোনটো দাদাই মানে বিকিব আহিছে তো সেইটো দাদাই কি কৰি জানেনে আপোনালোকে তো সেই পিনদিও কম নহয় দিয়ক তো আপুনি লৈ যাব পাৰে তাৰমানে সেইটো আমটো টেঙাই মানে বজাৰত মিঠা 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 বুলি কৈ বিক্ৰী হৈছিল তো মানে আজি ভিডিঅ'টো আৰু মানে ইয়াতে শেষ কৰিছোঁ আৰু তো যদিহে ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ এনেকৈ ভিডিঅ' পাই থাকিবলৈ তেতিয়ালৈকে ভালে থাকক সুৰক্ষিত থাকক জয় আই অসম।